মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 9 দৈৰ্ঘ্যৰ যোগ আৰু গতি পাঠটিত সন্নিৱিষ্ট পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে পাই থাকিব পাৰা। তেন্তে ব'লা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো লৈছোঁ। প্ৰশ্ন 1, স্তম্ভ 1ৰ প্ৰতিটো বস্তুৰ স্তম্ভটোৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা। অৰ্থাৎ স্তম্ভ 1ত থকা বাক্যবিলাকৰ এককসমূহ স্তম্ভটোত দিয়া আছে, উপযুক্ত এককৰ সৈতে মিলাব লাগে। উত্তৰ চোৱা। এ, অট্টালিকাৰ উচ্চতা। অট্টালিকাৰ উচ্চতা জুখিবৰ কাৰণে কি একক প্ৰয়োজন হ'ব? মিটাৰ। দুখন চহৰৰ মাজত দূৰত্ব জুখিবৰ কাৰণে আমাক লাগিব কিলো। পেঞ্চিলৰ দৈৰ্ঘ্য চেণ্টিমিটাৰ। বহীৰ বেধ আমি জুখিব লাগিব মিলিমিটাৰ এককৰ জৰিয়তে। পৰৱৰ্তী প্ৰশ্ন 2, তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী, স্কেল অথবা ফিটা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয়? উত্তৰ এ, এটা অট্টালিকাৰ উচ্চতা ফিটাৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। বি, পেঞ্চিলৰ দৈৰ্ঘ্য কিহেৰে? স্কেলৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। চি, পেপাৰ ক্লিপৰ দৈৰ্ঘ্য স্কেলৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। ডি, গছৰ গা-গছৰ ঘেৰ ফিটাৰ জৰিয়তে। ই, এডাল ৰবৰৰ প্ৰস্থ স্কেলৰ জৰিয়তে। এফ, ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য কিহেৰে নিৰ্ধাৰণ কৰা হয়? ফিটাৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন 3, সঁচা নে মিছা? এ, 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ। আমি জানো 100 চেণ্টিমিটাৰত 1 মিটাৰ হয়, গতিকে এইটো সঁচা। বি, 5000 মিটাৰ ইকুৱেল টু 5 চেণ্টিমিটাৰ। আমি জানো 100 চেণ্টিমিটাৰ যদি 1 মিটাৰ হয়, 5 চেণ্টিমিটাৰত কেনেকৈ 5000 মিটাৰ হ'ব? গতিকে এইটো মিছা। চি, 2000 মিটাৰ সমান 2 চেণ্টিমিটাৰ। এইটো মিছা। ডি, ঘড়ীৰ কাঁটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ। এইটো মিছা। এতিয়া 4 নম্বৰ প্ৰশ্নটো লৈছোঁ। শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰশ্ন 1, তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ? বাটেৰে গতি কৰা এখন বাছ। এইটো নহয়। এটা ঘড়ীৰ দোলকৰ দোলন। এইটো হ'ব শুদ্ধ আনচাৰ। অপশ্যন বিটো শুদ্ধ আনচাৰ, গতিকে অপশ্যন বিটো তোমালোকে এনেকৈ চাৰ্কুল কৰি ল'বা। দ্বিতীয় প্ৰশ্নটো চোৱা। তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ? বৃত্তাকাৰ মানে হৈছে গোল। এয়া হৈছে গতিশীল অৱস্থাত থকা দোলন এখন। এইটো নহয়। এখন চলন্ত ৰেল। এখন নহয়। চলি থকা চিলিং ফেনৰ ব্লেড। এইটো চিলিং ফেনৰ ব্লেডটো চাৰ্কুল হিচাপে ঘূৰিব, গতিকে এইটো হ'ব শুদ্ধ আনচাৰ। অপশ্যন চিটো শুদ্ধ, গতিকে অপশ্যন চিটো তোমালোকে গোল কৰি ল'বা। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন 5, তলত দিয়াবোৰ পৰিৱৰ্তন কৰা। সেই প্ৰশ্নটো আৰম্ভ কৰাৰ আগতে এটা কথা মনত ৰাখিবা যে ডাঙৰ এককৰ পৰা সৰু এককলৈ যেতিয়া নিয়া হয় তেতিয়া পূৰণ কৰিব লাগে, আৰু সৰু এককৰ পৰা ডাঙৰ এককলৈ যেতিয়া নিয়া হয় তেতিয়া ডিভাইডেড কৰিব লাগিব, অৰ্থাৎ হৰণ কৰিব লাগিব। সাপোজ ধৰি লোৱা মিলিমিটাৰটোক আমি mm লিখা হয়, mm,
সেন্টিমিটাৰ cm, মিটাৰ কিলোমিটাৰ km। মিলিমিটাৰৰ পৰা cm লৈ যেতিয়া নিয়া হয় তেতিয়া আমি 10ৰে হৰণ কৰিম। সেন্টিমিটাৰৰ পৰা মিটাৰলৈ যেতিয়া নিয়া হয় তেতিয়া 100ৰে হৰণ কৰিম। আৰু মিটাৰৰ পৰা কিলোমিটাৰলৈ যেতিয়া কনভাৰ্ট কৰা হয় অৰ্থাৎ পৰিৱৰ্তন কৰা হয় তেতিয়া 1000ৰে 1000ৰে হৰণ কৰিম। একে ধৰণে আমি ডাঙৰৰ পৰা সৰুলৈ অৰ্থাৎ কিলোমিটাৰৰ পৰা মিটাৰলৈ যেতিয়া নিয়া হয় তেতিয়া আমি 1000ৰে পূৰণ কৰিম। মিটাৰৰ পৰা সেন্টিমিটাৰলৈ যেতিয়া নিয়া হয় তেতিয়া 100ৰে পূৰণ কৰিম। আৰু সেন্টিমিটাৰৰ পৰা মিলিমিটাৰলৈ যেতিয়া নিয়া হয় তেতিয়া 10ৰে পূৰণ কৰিম। ঠিক আছে? এতিয়া আমি প্ৰশ্নলৈ আহোঁ। এতিয়া চোৱা A 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ নিয়া। আমি জানো 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ আৰু 100 সেন্টিমিটাৰে 1 মিটাৰ। আমাক মিটাৰলৈ নিব দিছে। প্ৰথম আমি মিলিমিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিব লাগিব আৰু সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগিব। ঠিক আছে? আমি এই দুটা পাৰ্ট দীঘলীয়াকৈ নকৰি আমি শৰ্টকাট কৰিম। ইয়াতে চোৱা 10 মিলিমিটাৰ আৰু 100 সেন্টিমিটাৰ মাল্টিপ্লাই কৰি দিয়া কিমান পাম? 1000 মিলিমিটাৰ পাম। গতিকে আমি 1000 মিলিমিটাৰ ইকুৱেল টু 1 মিটাৰ। 1000 মিলিমিটাৰ ইকুৱেল টু 1 মিটাৰ। গতিকে আমাক লাগে 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে। গতিকে 250 মিলিমিটাৰ ইকুৱেল টু আমাৰ কি হ'ব? 250 ভাগৰ 1000। এতিয়া 0 0 কাটি দিয়া। তেতিয়া 25 ভাগৰ 100 হ'ল। 25 ভাগৰ 100ক যদি কৰা যায় ডিভাইডেড কৰা যায় তেতিয়া কি হ'ব? ইয়াতে শূন্য দুটা আছে গতিকে 25 দুঘৰ আগত দশমিক বহিব। গতিকে ইয়াৰ আগত দশমিকৰ আগত 0 বহাই দিয়া। গতিকে কিমান পালো? 0.25 মিটাৰ। ইয়াতে চোৱা 250 মিলিমিটাৰ ইকুৱেল 250 হৰণ 1000 মিটাৰ। গতিকে ডিভাইডেড কৰি আমি হৰণ কৰি কিমান পালো? 0.25 মিটাৰ। ঠিক আছে? বি নম্বৰত দিয়া আছে 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ নিয়া। কিলোমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে। আমি জানো 1000 মিটাৰ ইকুৱেল টু 1 কিলোমিটাৰ। গতিকে 1 কিলোমিটাৰ যিহেতুকে আমাক মিটাৰলৈ নিব দিছে গতিকে 1 কিলোমিটাৰ ইকুৱেল টু কিমান হ'ব? 1000 মিটাৰ। গতিকে 7.5 কিলোমিটাৰ ইকুৱেল টু কি হ'ব? 1000 ইনটু 7.5 মিটাৰ। যিহেতুকে অলপ আগতে মই কৈ গৈছোঁ যে ডাঙৰৰ পৰা সৰু এককলৈ যেতিয়া নিয়া হয় তেতিয়া আমি পূৰণ কৰিম। গতিকে ইয়াক পূৰণ কৰিলে আমি কিমান পাম? 75। ইয়াতে তিনিটা শূন্য আছে গতিকে 0 0 0। ইয়াতে 11 আগত দশমিক আছে ইয়াতে দশমিক দিয়া। দশমিকৰ পিছত আমি শূন্যটো কাটি দিম। গতিকে কিমান পালোঁ? 7500 মিটাৰ। এইটো 7500 মিটাৰ। 7500 মিটাৰ পালোঁ। ঠিক আছে? চি 3 মিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিয়া। আমি জানো 100 সেন্টিমিটাৰে 1 মিটাৰ। আমাক যিহেতুকে সেন্টিমিটাৰলৈ নিব দিছে 100 সেন্টিমিটাৰ
ইকুৱেল টু 1 মিটাৰ। যিহেতু আমি চেণ্টিমিটাৰলৈ নিব লাগিব, গতিকে আমি লিখিব লাগিব 1 মিটাৰ ইকুৱেল টু 100 চেণ্টিমিটাৰ। ঠিক আছে, তেতিয়াহ'লে 3 মিটাৰত আমাৰ কিমান হ'ব? 100ৰে 3ক পূৰণ কৰি দিয়া, কিমান পাম আমি? 300 চেণ্টিমিটাৰ পাম। বুজি পাইছা? এয়া 300 চেণ্টিমিটাৰ। ঠিক আছে, এতিয়া ডি নম্বৰটো চোৱা। 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ নিয়া, অৰ্থাৎ আমি মিটাৰৰ পৰা মিলিমিটাৰলৈ নিব লাগিব। আমি জানো 10 মিলিমিটাৰে 1 চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰে 1 মিটাৰ। ঠিক আছে, প্ৰথমে আমি মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ নিব লাগিব, তাৰপিছত চেণ্টিমিটাৰৰ পৰা মিলিমিটাৰলৈ নিব। গতিকে আমি জানো 1 মিটাৰ ইকুৱেল 100 cm, অৰ্থাৎ চেণ্টিমিটাৰ। গতিকে 1.25 ইকুৱেল কিমান হ'ব? 100ৰে 1.25ক মাল্টিপ্লাই কৰি দিয়া। মাল্টিপ্লাই কৰিলে কি হ'ব? ইয়াতে যিহেতুকে 1ৰ লগত 0 দুটা আছে, গতিকে 125 0 দুটা ইয়াতে বহাই দিয়া। ইয়াতে 2ঘৰ আগত দশমিক আছে, 2ঘৰ আগত দশমিক বহাই দিয়া। 1 2 3 ইয়াতে দশমিক বহিব, দশমিকৰ পিছত 0 দুটা নালাগে, গতিকে ইমান পালোঁ 125 চেণ্টিমিটাৰ পালোঁ। ঠিক আছে, ইয়াতে 1.25 ইকুৱেল 100 চেণ্টিমিটাৰ ইনটু 1.25 চেণ্টিমিটাৰ, কিমান পালোঁ? 125। আকৌ 1 চেণ্টিমিটাৰ ইকুৱেল টু 10 125 চেণ্টিমিটাৰ ইকুৱেল টু 10 ইনটু 125 মিলিমিটাৰ। গতিকে 10 আৰু 125ক যদি আমি পূৰণ কৰা যায়, তেতিয়া পাম 125, ইয়াতে 0 আছে, 0টো বহাই দিলোঁ, কিমান পালোঁ? 1250 মিলিমিটাৰ। পৰৱৰ্তী প্ৰশ্ন 6, তোমাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব 2000 মিটাৰ, ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা। আমি জানো 1 কিলোমিটাৰ ইকুৱেল টু কিমান? 1000 মিটাৰ হয়। গতিকে ইয়াতে আমাক কিলোমিটাৰলৈ নিবলৈ দিছে, গতিকে আমি 1000 মিটাৰ ইকুৱেল টু 1 কিলোমিটাৰ বুলি লিখিম। গতিকে 2000ত কিমান হ'ব? 2 কিলোমিটাৰ, হয়নে নহয়? যদি আমি 2000ক যদি আমি 1000ৰে যদি আমি হৰণ কৰোঁ, 0 0 0 0 কটাকটি গ'ল, কিমান থাকিলে? 2 কিলোমিটাৰ হ'ব, হয়নে? পৰৱৰ্তী প্ৰশ্ন 7, এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেঞ্চিল, কলম, জ্যামিতি বক্স আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা আৰু প্ৰতিটো দৈৰ্ঘ্যৰ মিলিমিটাৰ, চেণ্টিমিটাৰ আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা। এতিয়া মিলিমিটাৰৰ পৰা চেণ্টিমিটাৰ আমি কেনেকৈ উলিয়াম? ছাপ'জ ইয়াতে আমি ধৰি লৈছোঁ পেঞ্চিল। পেঞ্চিলৰ মিলিমিটাৰৰ দৈৰ্ঘ্যটো আমি 150। 150 যদি হয়, তেতিয়াহ'লে 150 মিলিলিটাৰ যদি হয়, চেণ্টিমিটাৰত কিমান হ'ব? আমি জানো 10 মিলিমিটাৰে 1 চেণ্টিমিটাৰ। গতিকে 150 মিলিলিটাৰত কিমান হ'ব? 1/10 ইনটু 150। 0 0 কটাকটি গ'ল, তেতিয়া থাকিল কিমান? 15 এগুণ 15 চেণ্টিমিটাৰ হ'ব।
জাষ্ট 150 শূন্যখিনি কাটি দিলে হ'ব চেণ্টিমিটাৰলৈ পৰিৱৰ্তন হ'ব গতিকে 150ত কিমান হ'ব 15 চেণ্টিমিটাৰ হ'ব কলমৰ দৈৰ্ঘ্য আমি ধৰি লৈছোঁ 140 মিলিমিটাৰ আছে গতিকে চেণ্টিমিটাৰ হ'ব 14 হ'ব জ্যামিতি বক্সৰ দৈৰ্ঘ্য আমি ধৰি লৈছোঁ 200 মিলিমিটাৰ আৰু চেণ্টিমিটাৰত হ'ব 20 ৰবৰৰ দৈৰ্ঘ্য ধৰি লৈছোঁ 50 মিলিমিটাৰ চেণ্টিমিটাৰত হ'ব 5 স্কেলৰ দৈৰ্ঘ্য ধৰি লৈছোঁ 300 মিলিমিটাৰ আৰু চেণ্টিমিটাৰত হ'ব 30 এইটো তোমালোকে নিজৰ তোমালোকৰ যিখিনি সামগ্ৰী আছে সামগ্ৰী অনুযায়ী তোমালোকে জুখি লৈ সেই মাপখিনি উলিয়াবলৈ চেষ্টা কৰিবা 8 তোমাৰ শ্ৰেণী কোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা 10 চেণ্টিমিটাৰতকৈ কম 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত 1 মিটাৰতকৈ অধিক তোমাৰ পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা অৰ্থাৎ তোমালোকৰ শ্ৰেণী কোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰিব লাগে আৰু সেই বস্তুবিলাকৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি তালিকা প্ৰস্তুত কৰিব লাগে 10 চেণ্টিমিটাৰতকৈ কম এটা তালিকা 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত এটা তালিকা আৰু আনটো 1 মিটাৰতকৈ অধিক ইয়াতে চোৱা 10 চেণ্টিমিটাৰতকৈ কম আৰু 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক ইয়াতে 10 চেণ্টিমিটাৰ কমত আছে ৰবৰ চক কাটাৰ লিখিব 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত তোমালোকে লিখিব পাৰা পেন্সিল কলম জ্যামিতি বক্স 1 মিটাৰতকৈ অধিক তোমালোকৰ শ্ৰেণী কোঠাত থকা ব্লেকবোৰ্ডৰ দৈৰ্ঘ্য ল'ব পাৰা কোঠাৰ দৈৰ্ঘ্য শ্ৰেণী কোঠাৰ উচ্চতা পৰৱৰ্তী প্ৰশ্ন 9 তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা বেৰত সিহঁতৰ উচ্চতা এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা অৰ্থাৎ তোমালোকৰ শ্ৰেণীৰ তিনিজন বন্ধুৰ উচ্চতা জুখিবা আৰু জুখি যিটো পালা এই জোখটো কি কৰিব লাগে মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰিব লাগে এতিয়া চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ আমি কেনেকৈ ৰূপান্তৰ কৰিম কেনেকৈ নিম আমি জানো 100 চেণ্টিমিটাৰ ইকুৱেল টু কিমান 1 মিটাৰ ইয়াতে অজয়ৰ উচ্চতাত আমি ধৰি লৈছোঁ 148 চেণ্টিমিটাৰ এই 148 চেণ্টিমিটাৰত কিমান মিটাৰ হ'ব তেতিয়া আমি কি কৰিম 148 হৰণ 100ৰে ডিভাইডেড কৰি দিম তেতিয়া কিমান পাম ইয়াতে 148 দুইটা শূন্য আছে গতিকে দুঘৰ আগত দশমিক বহিব কিমান হ'ব 1.48 আছে 1.48 নেক্সটটো চিন্ময় ধৰি লৈছোঁ 150 চেণ্টিমিটাৰ আছে গতিকে উচ্চতাত যদি আমি নিয়া যায় তেতিয়া কি হ'ব 1.50 হ'ব বিশালৰ উচ্চতা ধৰি লোৱা হৈছে 162 162 যদি মিটাৰলৈ নিয়া হয় কি হ'ব 1.62 মিটাৰ হ'ব ঠিক আছে প্ৰশ্ন 10 তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা ৰৈখিক বৃত্তাকাৰ দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা উত্তৰ ৰৈখিক গতিৰ উদাহৰণ ৰাস্তাত সৰলকৈ আগবাঢ়ি থকা গাড়ী অৰ্থাৎ পোনে পোনে দ্বিতীয়তে পোনকৈ খোজকাঢ়ি থকা মানুহ বৃত্তাকাৰ গতিৰ উদাহৰণ
ঘূৰি থকা ফেনৰ পাংখা বৃত্তাকাৰ আকাৰত আমি ঘূৰি থাকিব লাগিব অৰ্থাৎ ফেনখনৰ যিটো পাংখা এই পাংখাটো বৃত্তাকাৰত ঘূৰি থাকে দ্বিতীয়তে ঘড়ীৰ কাটা ঘূৰি থকা অৱস্থাত দোলন গতিৰ উদাহৰণ প্ৰথমতে ল'ৰা ছোৱালীয়ে দোলনি দি থকা অৱস্থাত দ্বিতীয়তে দুলি থকা ঘড়ীৰ দোলক এতিয়া 11 নম্বৰ প্ৰশ্নটো লৈছো তলৰ ছবিখন চাই খালী ঠাই পূৰ কৰা অৰ্থাৎ এই ছবিখন চাই তলত এখন তালিকা দিয়া আছে এই তালিকাখন পূৰণ কৰিব লাগে ইয়াতে চোৱা সেই তালিকা ইয়াতে আনসাৰটো চোৱা প্ৰীতম আৰু বিকাশৰ মাজৰ দূৰত্ব 3 মিটাৰ আৰু প্ৰীতম আৰু অনিমাৰ দূৰত্ব 3 মিটাৰ ইয়াতে আমি ছবিখনত চাওঁ অংকুৰ আৰু গাৰ্গী আৰু প্ৰীতমৰ মাজৰ দূৰত্ব কিমান অংকুৰ আৰু গাৰ্গীৰ মাজৰ দূৰত্ব হৈছে 3 মিটাৰ আৰু অংকুৰ আৰু প্ৰীতমৰ মাজৰ দূৰত্ব কিমান হ'ব 3 + 3 সমান কিমান হ'ব 6 মিটাৰ অংকুৰ আৰু প্ৰীতমৰ মাজৰ দূৰত্ব 6 মিটাৰ ঠিকে অংকুৰ আৰু গাৰ্গীৰ মাজৰ দূৰত্ব হ'ব 3 মিটাৰ প্ৰীতমৰ মাজৰ দূৰত্ব হ'ব 6 মিটাৰ অনিমা আৰু প্ৰীতমৰ মাজৰ দূৰত্ব 3 মিটাৰ বিকাশৰ মাজৰ দূৰত্ব কি হ'ব 6 গাৰ্গী আৰু বিকাশৰ মাজৰ দূৰত্ব হ'ব 6 মিটাৰ আৰু অংকুৰৰ মাজৰ দূৰত্ব হ'ব 3 মিটাৰ ঠিক আছে 11 নম্বৰ প্ৰশ্নৰ বিটো লৈছো এটো 0 ৰ পৰা আৰম্ভ হৈছে গুৱাহাটী 0 ৰ পৰা আৰম্ভ হৈছে গুৱাহাটী ইয়াতে চোৱা গুৱাহাটী 0 ৰ পৰা আৰম্ভ হৈছে 0 কিলোমিটাৰৰ পৰা এ পইণ্টত 20 কিলোমিটাৰ বি পইণ্টত 40 কিলোমিটাৰ সি পইণ্টত 60 কিলোমিটাৰ আৰু ডি পইণ্টত 80 ইয়াতে কিমান 100 কিলোমিটাৰ অৰ্থাৎ 0 ৰ পৰা 100 কিলোমিটাৰ ইয়াতে ধৰি লোৱা হৈছে গতিকে এ পইণ্টত আমি পাইছিলো 20 কিলোমিটাৰ বি পইণ্টত পাইছিলো আমি 40 কিলোমিটাৰ সি পইণ্টত পাইছিলো আমি 60 আৰু ডি পইণ্টত পাইছিলো 80 কিলোমিটাৰ এতিয়া ৰহালে দূৰত্ব কিমান হ'ব এটো এতিয়া ৰহাৰ পৰা এ বিন্দুলৈ কিমান হ'ব ৰহাৰ পৰা এ বিন্দুটোলৈ কিমান হ'ব গুৱাহাটীৰ পৰা ৰহালে আমাৰ 100 কিলোমিটাৰ ধৰি লোৱা আছে ইয়াতে এ বিন্দুত কিমান 20 কিলোমিটাৰ গতিকে ইয়াতে কি হ'ব 80 হ'ব গতিকে এত কিমান হ'ব ইয়াতে 80 কিমান হ'ব 80 কিলোমিটাৰ বিত 60 কিলোমিটাৰ সিত 40 কিলোমিটাৰ ডিত 20 কিলোমিটাৰ যেহেতুকে গুৱাহাটীৰ পৰা ৰহালে 100 কিলোমিটাৰ বুলি ধৰি লোৱা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম ভিডিঅ'টো যদি তোমালোকৰ অকণমান অলপ উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ